হাই ফ্ৰেণ্ডছ, আজি হ'ল জানুৱাৰীৰ 1 তাৰিখ। আপোনালোকলৈ গুড মৰ্ণিং। সকলো ভালে আছে বুলি মই আশা কৰিলোঁ। আজি জানুৱাৰীৰ 1 তাৰিখ, সকলোৰে দিন ভালে ভালে যাওক। মোৰ ফালৰ পৰা আপোনালোকলৈ হেপী নিউ ইয়াৰ। সকলো ভালে থাকক, কুশলে থাকক, কাৰো বেমাৰ আজাৰ নহওক, তাৰে কামনা কৰি মই ভিডিঅ'টো বনালোঁ। থেংক ইউ। তো গাইছ, তো আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই গ'লোঁ, আৰে ভাই তালাটো মাৰিব লাগিব, তালাটো মাৰিব লাগিব। এইটো মই তালাটো মাৰি লওঁ, তালাটো মাৰি লৈ মই তো ফাইনেলি তালা মাৰিলোঁ। এতিয়া মই যাওঁ। লাগছি না ভালকৈ, লাগছি না? লাগছি দেই। তো যাওঁ মই। বাই অলপ দেৰিকৈ ধুনীয়া জেগাত মই বোলে মইনো কিয় যাওঁ, আপোনালোককো লৈ যাওঁ। তো সেইভাবে আপোনালোককো লৈ যাম। বলক আপুনি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই দোষ, মই ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিলোঁ আৰু এনেকৈ চেছ কৰিম। মই যাই আছোঁ মালিকৰ ঘৰত কিবা এটা বস্তু আনিব। এই দোস্ত, ফাইনেলি মই পাই গ'লোঁ মালিকৰ ঘৰ। মালিকৰ ঘৰত চাহটো দি মই গাড়ীখন লৈ ভাইও দিম আৰু ফাইনেলি গাড়ীৰ চাবি পাই গ'লোঁ। এতিয়া মই যাম আপোনালোকক এটা বস্তু দেখুৱাবলৈ। এই বস্তুটো কি জেগা আপুনিও মোক কওকচোন, কমেণ্ট কৰক কি জেগা। বলক অলপ, বলক 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 বলক। ইমান মজা জাগা, কিন্তু ঠাণ্ডা, খুব ঠান্डा भाई। की बताओ यार, बहुत ठंडे लग रहा है यार। এটা কথা আৰু আপোনালোকক মই হিন্দী, ইংৰাজী, অসমীয়া চব মিক্স কৰি কৈছোঁ। এইখন হ'ল ফিল্ড। অ' মাই গড, ইমান ডাঙৰ। ঠিক আছে, জাগা চাওক। ফাইনেলি জেগাখিনিতে আহি পালোঁ। গাড়ীখন থলোঁ মই ইয়াতে, কাৰণ এইপিনে পুলিচ আছে। গাড়ীখন আনিব নোৱাৰি, ৰাস্তাৰ সেইটো চাইডে মই গাড়ীখন ধুনীয়া মনোমোহা দৃশ্য চাওক আপোনালোকে। ভিউ কি মজা জেগা, চাৰো চাইড পানী 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 পানী, ইমান ধুনীয়া লাগে। আৰু এটা বস্তু, এই নাওখন ক'ত গ'ল? নাওখন আৰু এটা কথা, এইখিনিতে জেগা দেখুৱাত মই এটা বেলেগ জেগালৈ, এইটোও চাওক, বহুত ভাল লাগে তাত। সেই দোস্ত, মই যাই আছোঁ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত। ইয়াতে মানুহে পিকনিক খাবও আহে আৰু ভাল লাগে। বলক মোকো এইখিনিতে আছে একডাল আটা গাছ। এডালত গৰমত আহি খুব ভাল লাগে ইয়াত। এইখিনি জেগাত গৰমৰ দিনত আহক, ইমান ধুনীয়া লাগে, তাৰমানে বতাহ ধুনীয়া। আৰু এইপিনে চাওকচোন, পূৰা এইবিলাক যে বগা বগা দেখিছে, এইবিলাক বালা হয়। পূৰা নদী পানী শুকাই গৈছে, এইবিলাক পূৰা বালাই হয়, পূৰা শুকাই গৈছে এইবিলাক। এইপিনে চাওক, এইপিনেও এইখিনি ইমান বহল জেগা, কিন্তু পানী নাই। ব্ৰহ্মপুত্ৰত নদীত পানী নাই, কি কম। এইবিলাক চাওক, চব বালি, এইবিলাক পানীয়ে নাই, পানী পুৰা শুকাই গৈছে। কি হ'ব? আৰু এইখন, এই বস্তুটো দেখছি না, এই নাওখন, কিন্তু নাওখন দেখোন উল্টিহে আছে, গমেই নাপাওঁ আৰু কি হৈ আছে। কিন্তু ধুনীয়া জেগা, বঢ়িয়া লাগে ইয়াত আহি। মই খুব ভাল পাওঁ একদম। কেতিয়াবা আহোঁ আৰু ইয়াত সময় পালে, কিন্তু এনেই নহয় আৰু কেতিয়াবা সময় পালে আহোঁ। আৰু আগত আছে, মই দেখুৱাই আছোঁ। ভিডিঅ'টোৰ শেষত এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো ভাল পালে লাইক এটা কৰি দিব।
আৰু কমেণ্টত জনাবচোন কেনেকুৱা ভিডিঅ' লাগে আপোনালোকক। পুৰা বালি এইবিলাক নাওবিলাক বনাই আছে, চাওঁ নাওবিলাক বনাই আছে মানে, নাওবিলাক বনাই আছে। আৰু ইয়াত অলপ জুম কৰি দিছোঁ, দেখা পাবনে? মানে জাহাজত মানুহ উঠাই আছে কিন্তু দেখাই নাপায় জুম কৰিলেও। বহুত ভাল লাগিছে। এটা ডাঙৰ প্ৰশ্ন, নদীত পানীয়ে নাই, জাহাজ ক'ত চলি আছে তাকে ভাবি আছোঁ মই। জাহাজত মানুহ উঠি আছে বহুত, পিকনিক প্লেচ ধুনীয়া হ'ব আৰু গমেই নাপাওঁ আৰু দেশ কেনেকৈ চলি আছে। কিন্তু লাষ্ট টাইমত মোৰ এটা ৰিকুৱেষ্ট, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰিলেই হ'ল, লাইক শ্বেয়াৰ নকৰিলেও কথা নাই, ছাবস্ক্ৰাইব কৰি থৈ দিলেই হ'ল। মই এনেকুৱা ভিডিঅ'